हेलो फ्रेंड्स, वेलकम टू माय यूट्यूब चैनल मृदुस्मिता बरुवा। এতিয়া ৰাতিপুৱাৰ 11:30 বাজিল আৰু মোৰ সকলোবোৰ কাম বন হৈ যোৱাৰ পিছত ভাবিলোঁ এটি ভিডিঅ' বনাওঁ। আৰু আজিৰ ভিডিঅ'টি প্ৰথমে ফুলেৰে ষ্টাৰ্টিং কৰিলোঁ। এই ফুল কেইজোপা কিন্তু আমাৰ মায়ে ৰোৱা, মই ইয়াতে এডালো ৰোৱা নাই আৰু ধুনীয়াকৈ হৈছে, দেখিবলৈ ভাল দেখিছে। ফুলটো এনেও দেখিলে ভাল লাগে দিয়কচোন। আৰু কিন্তু মই ইয়াৰে নাম এডালো নাজানো, এডাল জানো সেয়া চাপৰকৈ বগাকৈ লাগি থকা নয়নতৰা ফুল। বাকী কেইডালৰ মই নাম নাজানো, তথাপিতো এনেই দেখাই দিছোঁ, চাই ভাল লাগে কিবা এটা। আৰু আমাৰ মাৰ মানে ফুলৰ প্ৰতি অলপ দুৰ্বলতা আছে, মানে ফুল বিভিন্ন ধৰণৰ ফুল এনেকৈ কিনি আনে আৰু ফুল ৰুই বেছি ভাল পায়। কিন্তু আগতে বহুত ফুল মৰিও গৈছে আৰু এই কেইজোপা হৈছে আৰু কিবাকৈ ফুল। আৰু এতিয়া বনাই আছোঁ মই মেগী। ৰাতিপুৱাৰ পৰা একোৱে হোৱা নাই এতিয়ালৈকে আৰু ভাবিছোঁ মেগী আৰু চাহ অলপ বনাই খাওঁ। দেউতা আৰু মই মেগী আৰু চাহ ৰেডি। আৰু এইটো কাপ মোৰ বেষ্ট ফ্ৰেণ্ডজনীয়ে দিছিল মোৰ বাৰ্থডেত, মোৰ ফেভৰেট হয়। আৰু আমাৰ ব্ৰুনো অলপ মনটো ডাউন হৈ আছে, সেইকাৰণে ফুৰা আনিলোঁ। আৰু এতিয়া বেঙেনা ছিঙি আছোঁ। আগৰ ভিডিঅ'টোতো কৈছোঁ চাগে, মানে ঘৰৰ বস্তু খোৱাতকৈ সেই চিঙাত মজা আছে, সেইকাৰণে ময়ে ছিঙি আছোঁ, দেউতাও ছিঙি আছে লগতে। ঘৰৰ বস্তু অলপে হওক কিন্তু সেইটোৱে খাই ভাল লাগে। আৰু বেঙেনা বইল চব্জিত এনেকুৱা সৰু সৰু বেঙেনা বইল চব্জিটো খাই ভাল লাগে, ভাজিও খাই ভাল লাগে, কিন্তু বেছি ফেভৰেট নহয় আৰু মোৰ বেঙেনাটো। আমাৰ মাৰ ফেভৰেট এইটো বস্তু। আৰু এয়া জলকীয়া ছিঙিলোঁ, ভোট জলকীয়া মোৰ একদম ফেভৰেট হয়, এসাঁজত এটা আৰু যায় আৰু মোৰ ভোট জলকীয়া। আৰু কিছু সময়ৰ পিছতে আমাৰ আহি পালে আইচক্ৰীম। বাটত ব্ৰুনক অলপ লৈ ওলাই গৈছিলোঁ, কিন্তু যাব নাপালোঁ। আইচক্ৰীম আহি পালে আমাক দেৰি ভিতৰতে সোমালে। আৰু মই ল'লোঁ 3টা আইচক্ৰীম, এটা কুলফি আৰু এটা ষ্ট্ৰবেৰী আছে বোলে ইয়াতে, আৰু এটা বৰফ নৰ্মেল। গৰম দিনত এই প্ৰথম ল'লোঁ মই আইচক্ৰীম, খোৱাই নাছিলোঁ, ফ্ৰিজত থৈ দিলোঁ। আৰু এতিয়া 1টা বাজিলে আৰু ভাত বনাই আছোঁ মই। এয়া চিকেন আৰু লেচেৰা ভাজি বনাইছোঁ, লগতে আমাৰ ব্ৰুনক দিছোঁ কুলফি। আমাৰ এইবিলাক খাই মানে তামান ভাল পায় আৰু মিঠা বস্তু খাই বিশেষকৈ ভাল পায়, একদম ফেভৰেট তাৰ। আৰু ভাত বাঢ়ি দিলোঁ দেউতা আৰু মোৰ। আৰু এতিয়াতো সন্ধিয়াই হ'ল আৰু মই টোপনিৰ পৰা উঠিলোঁ। ভাবিছিলোঁ ভাত খাই লৈ অলপ ভিডিঅ' কৰিম বুলি, কিন্তু টোপনিৰ কাৰণে কৰিব নোৱাৰিলোঁ, অলপ শুই দিলোঁ। আৰু শুই উঠিয়ে মই ভিডিঅ'টি ষ্টাৰ্ট কৰি দিলোঁ, কিন্তু ভিডিঅ' এতিয়া কৰিবলগীয়া তেনেকুৱা বিশেষ নাই, সেইকাৰণে ভাবিছোঁ ভিডিঅ'টো আজিলৈকে ইয়াতে সমাপ্ত কৰোঁ। ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। এণ্ড বাই বাই গাইজ, লাভ ইউ অল।